তো নমস্কাৰ বন্ধু বান্ধৱীসকল, ফাইনেলি আহি গ'ল তোমালোকৰ কাৰণে ভাল খবৰ। তো অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ঘোষণাৰ ডেট আহি গ'ল। তো যিসকলে এইবাৰ অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাটো দি অপেক্ষা কৰি আছিলা, তোমালোকৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো ফাইনেলি আহি গ'ল অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ডেট ঘোষণা কৰিলে। অহাকালি ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল। তো যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাটো দি অপেক্ষা কৰি আছিলা, তো তোমালোকৰ কাৰণে বহুতো ভাল খবৰ। তো যিসকলে দিছিলা, তো আমি সকলোৰে আশা কৰো সকলোৰে যাতে ৰিজাল্ট ভাল হয়। আমি সকলোকে আশীৰ্বাদ জনাইছো যাতে সকলোৰে নিজৰ পঢ়া বা নিজৰ কষ্টৰ ফলটো বা নিজৰ বিচৰা মতে নিজৰ ৰিজাল্টসমূহ পায়। তো সেবাৰ ৱেবছাইটত গৈ তোমালোকৰ নিজৰ ৰিজাল্টসমূহ চেক কৰি ল'ব পাৰিবা। কেইবাটাও ৱেবছাইট মুকলি কৰি দিয়া হৈছে। তো অহাকালি কলা শাখা, বিজ্ঞান শাখা, বাণিজ্য শাখা, তো তিনিওটা শাখাৰ ফলাফল অহাকালি ঘোষণা কৰা হ'ব। ৱেবছাইটত গৈ কেনে তোমালোকে নিজৰ মাৰ্কশ্বিটসমূহ ডাউনলোড কৰি ল'ব পাৰিবা আৰু সেবাৰ ৱেবছাইটত গৈও তোমালোকে নিজৰ ৰিজাল্টসমূহ চেক কৰি চাব পাৰিবা। তো অহাকালি ৰাতিপুৱা 9 বজাৰ লগে লগে সেবাৰ ৱেবছাইটত দেখিবলৈ পোৱা যাব। সেবাৰ ৱেবছাইটত উপলব্ধ হ'ব অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ঘোষণা। তো অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল অহাকালি উপলব্ধ হ'ব 9 বজাৰ পূৰ্বৰ লগে লগে সেবাৰ ৱেবছাইটত তোমালোকে দেখিবলৈ পাবা। সেবাৰ ৱেবছাইটটো অপেন কৰি দিয়া হ'ব। তোমালোকে সেবাৰ ৱেবছাইটত গৈ ডাইৰেক্ট তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। তো বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ আপডেটসমূহ পাবলৈ হ'লে আৰু নতুন জব ভেকেঞ্চিৰ বিষয়ৰ আপডেটসমূহ পাবলৈ হ'লে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ভিজিট কৰি ৰাখিব। যেতিয়া এনে ধৰণৰ আপডেটসমূহ আহে, আমি আমাৰ ইউটিউব চেনেলত ভিডিঅ'ৰ মাধ্যমেৰে উপলব্ধ কৰোঁ আপডেটসমূহ। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক ষ্টাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।